Hello guys, আজিৰ কোৱেশ্যন গিটা ৰাজনীতিৰ ক্ষেত্ৰত প্ৰথম অসমীয়া কোন আছিল মানে কোন প্ৰথম অসমৰ অসমীয়া মুখ্যমন্ত্ৰী আছিল কোন প্ৰথম অসমীয়া মানে ৰাজ্যপাল আছিল সো তেনেধৰণৰ কোৱেশ্যন কেইটামান তোমালোকৰ বাবে লৈ আহিছো গতিকে তোমালোকে ভিডিওটো লাষ্টলৈকে চাবা আৰু কোৱেশ্যন গিটা মোষ্ট ইম্পৰ্টেন্ট হয় প্ৰথম কোৱেশ্যনটো হ'ল স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিল স্বাধীনতাৰ আগৰ প্ৰথম অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিল খুদিছে অপচন এ শৰৎ চন্দ্ৰ সিং বি দিছে তৰুণৰাম ফুকন সি দিছে সৈয়দ ছাৰ মোহাম্মদ সাদুল্লাহ আৰু দি দিছে গোপীনাথ বৰদলৈ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সি সৈয়দ ছাৰ মোহাম্মদ সাদুল্লাহ তেওঁ হৈছে স্বাধীনতাৰ আগৰ অসমৰ মুখ্যমন্ত্ৰী নেক্সট কোৱেশ্যন প্ৰথম অসমীয়া ৰাজ্যপালজন কোন প্ৰথম অসমীয়া ৰাজ্যপালজন কোন হয় কৈছে অপচন এ গোপীনাথ বৰদলৈ বি দিছে দেৱানন্দ কোঁৱৰ সি দিছে বিষ্ণুৰাম মেধি আৰু দি দিছে গোপীনাথ বৰদলৈ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সি বিষ্ণুৰাম মেধি তেওঁ ৰাজ্যপাল আছিল তেওঁ কিন্তু অসমৰ ৰাজ্যপাল নাছিল তেওঁ তামিলনাডুৰ ৰাজ্যপাল আছিল কিন্তু তেওঁ প্ৰথম অসমীয়া হয় অসমীয়া তেওঁ প্ৰথম ৰাজ্যপাল হয় নেক্সট কোৱেশ্যন প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন হৈছে অপচন এ গোপীনাথ বৰদলৈ বি দিছে ফকৰুদ্দিন আলী আহমেদ সি বিষ্ণুৰাম মেধি আৰু দি দিছে ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি ফকৰুদ্দিন আলী আহমেদ নেক্সট কোৱেশ্যন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন অপচন এ হেমপ্ৰভা শইকীয়া বি দিছে ছৈদা আনোৱাৰ টাইমুৰ আৰু চি দিছে মেভিছ ধ্যান আৰু দি দিছে ৰেণুকা দেৱী বৰকটকী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি ছৈদা আনোৱাৰা টাইমুৰ নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল অপচন এ হেমপ্ৰভা শইকীয়ানী বি দিছে বনেলি খংমেন চি দিছে মেভিছ ধ্যান আৰু দি দিছে ৰেণুকা দেৱী বৰকটকী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি বনেলি খংমেন নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীগৰাকী কোন অপচন এ হেমপ্ৰভা শইকীয়া বি দিছে বনেলি খংমেন চি দিছে অজন্তা নেওগ আৰু দি দিছে ৰেণুকা দেৱী বৰকটকী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি অজন্তা নেওগ আৰু অজন্তা নেওগ বৰ্তমান অসমৰ বিত্তমন্ত্ৰী নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধান ৰচনা সমিতিৰ সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন ভাৰতৰ যেতিয়া সংবিধান ৰচনা কৰা হৈছিল এখন মানে সমিতি পাতিছিলে য'ত এটা সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন হয় সুধিছে অপচন এ দিছে গোপীনাথ বৰদলৈ বি দিছে মানিক চন্দ্ৰ বৰুৱা চি দিছে সৈয়দ মোহাম্মদ সাদুল্লাহ আৰু দি দিছে তৰুণৰাম ফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি সৈয়দ মোহাম্মদ সাদুল্লাহ নেক্সট কুৱেশ্যন অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিল অপচন এ শৰৎ চন্দ্ৰ সিংহ বি দিছে মহেন্দ্ৰ মোহন চৌধুৰী আৰু চি দিছে গোলাপ বৰবৰা আৰু দি দিছে প্ৰফুল্ল কুমাৰ মহন্ত আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি গোলাপ বৰবৰা নেক্সট কুৱেশ্যন স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকী কোন আছিল স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকী কোন আছিল অপচন চাৰিটা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰি নেক্সট কুৱেশ্যন স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন হয় সুধিছে অপচন চাৰিটা দিয়া আছে আৰু ইয়াৰ শুদ্ধ হৈছে ডি গোপীনাথ বৰদলৈ নেক্সট কুৱেশ্যন সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা মন্ত্ৰী কোন আছিল অপচন এ মেভিছ ধ্যান বি দিছে চন্দ্ৰপ্ৰভা শইকীয়ানী চি দিছে ছৈদা আনোৱাৰ টাইমুৰ আৰু দি দিছে ৰেণুকা দেৱী বৰকটকী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডি ৰেণুকা দেৱী বৰকটকী নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষগৰাকী কোন অপচন এ ৰেণুপমা ৰাজখোৱা বি দিছে বনেলি খংমেন আৰু চি দিছে প্ৰণতি ফুকন আৰু দি দিছে ৰেণুকা দেৱী বৰকটকী আৰু ইয়াৰ শুদ্ধ হৈছে বি বনেলি খংমেন নেক্সট কুৱেশ্যন জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কি অপচন এ গোপীনাথ বৰদলৈ বি দিছে নবীন চন্দ্ৰ বৰদলৈ চি দিছে দেৱকান্ত বৰুৱা আৰু দি দিছে তৰুণৰাম ফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি দেৱকান্ত বৰুৱা নেক্সট কুৱেশ্যন ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজন কোন আছিল অপচন এ বিষ্ণুৰাম মেধি বি দিছে গৌৰীশংকৰ ভট্টাচাৰ্য চি দিছে পাৰ্বতী কুমাৰ গোস্বামী আৰু দি দিছে হলিৰাম ডেকা আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি পাৰ্বতী কুমাৰ গোস্বামী নেক্সট কুৱেশ্যন অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল অপচন এ মীৰা শৰ্মা বি হলিৰাম ডেকা চি গৌৰীশংকৰ ভট্টাচাৰ্য আৰু দি দিছে পাৰ্বতী প্ৰসাদ গোস্বামী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি হলিৰাম ডেকা নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকী কোন অপচন এ ৰূপম কুৰ্মী বি দিছে মীৰা শৰ্মা চি দিছে
মেভিছ ধ্যান আৰু ডি দিছে ৰেণুকা দেৱী বৰকটকী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি মীৰা শৰ্মা নেক্সট কুৱেশ্যন অসম বিধানসভাৰ আসন কেইখন অসমৰ মানে বিধানসভাৰ আসন কেইখন খুদিছে অপচন 4টা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ 126খন মানে অসমত 126খন বিধানসভা সমষ্টি আছে নেক্সট কুৱেশ্যন অসমৰ লোকসভাৰ আসন কেইখন অপচন এ দিছে 12খন বি 14খন সি দিছে 16খন আৰু দিছে 18খন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি 14খন তোমালোক কোনটো লোকসভাৰ সমষ্টিৰ পৰা হয় সো তোমালোকে মোক প্লিজ কমেন্ট কৰি জনাবা তোমালোকে যিসকলে মানে মোৰ ভিডিওটো চাই আছা তোমালোক কোনটো লোকসভাৰ কোনটো বিধানসভাৰ সমষ্টিৰ হয় সো তোমালোকে সেই সমষ্টিটোৰ নাম কমেন্ট কৰি মোক প্লিজ জনাবা কুৱেশ্যন অসমৰ ৰাজ্যসভাৰ আসন কেইখন অসমৰ ৰাজ্যসভাৰ আসন কেইখন খুদিছে অপচন 4টা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ 7খন নেক্সট কুৱেশ্যন আৰু আজিৰ কুৱেশ্যন কিটা আজি লাষ্ট কুৱেশ্যন হয় কেন্দ্ৰীয় চৰকাৰত অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল অপচন এ গোপীনাথ বৰদলৈ বি দিছে ফকৰুদ্দিন আলী আহমেদ আৰু সি দিছে হেম বৰুৱা আৰু ডি দিছে সুৰেন বুঢ়াগোহাঁই আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডি সুৰেন বুঢ়াগোহাঁই